জনপ্ৰিয় ইউটিউবাৰ আৰু আমাৰ মাজত নাই। বন্ধুসকল, বৰ্তমান সময়ত ইউটিউবাৰসকলৰ অতিকৈ জনপ্ৰিয়তা বৃদ্ধি পাইছে, যাৰ কাৰণে প্ৰায় সকলো উঠি অহা ল'ৰা ছোৱালী সকলোৱে ইউটিউবত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছে। এজনী ছোৱালী আৰু আমাৰ মাজত নাই। গুৱাহাটীৰ বামুণী মৈদামত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এইগৰাকী ছোৱালীৰ মৃতদেহ। এতিয়াও জানিব পৰা হোৱা নাই কিহৰ বাবে এনে অনাকাংক্ষিতভাৱে কেনেকৈ ঘটনাটো সংঘটিত হৈছে। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই কামনা কৰিলোঁ। লগতে আহকচোন তাইৰ এটি ধুনীয়া ব্লগ চাই লওঁ। গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল চাংগী ব্লগছ। তো আজিৰ ভিডিঅ'টো সম্পূৰ্ণ আছামিছত হ'ব, কাৰণ ইয়াৰ আগৰ ভিডিঅ'কেইটা মই হিন্দীত বনাইছিলোঁ, বাট যিহেতু মই আছামিজ ছোৱালী হয় গতিকে মই অসমীয়াত ভিডিঅ' বনাম বুলি ভাবিছোঁ। গতিকে ইয়াৰ পিছত যিকেইটা ভিডিঅ' আহিব মানে গোটেইকেইটা মোৰ আছামিজতে আহিব ভিডিঅ'টো। তো আজি থাম্বনেইল দেখিতো আপোনালোকে গম পাইছে যে আজিৰ ভিডিঅ'টো কি হ'ব। মানে বিকাশ দা আৰু বাবু ভাইয়াক আমি আজি লগ কৰিব গৈ আছোঁ। তো মই মানে কি ঘৰৰ পৰা ওলাইছোঁ এতিয়া গা পা ধুই পেলাই। তো মোৰ ফ্ৰেণ্ডৰ ঘৰত আহিছোঁ এতিয়া, মানে পিছফালে আছে তাহাঁতে। তো আমি তো মানে গোটেইকেইটা ওলাই দিম, ঠিক আছে। তো আপোনালোকক লগ পাইছোঁ একদম মানে বিকাশৰ লগত। আৰু এয়া হ'ল পিংকি বা। হাই কৈ দিয়ক। তো এয়া মই ফাৰ্ষ্ট টাইম বিকাশ দাৰ গাড়ীত আহিছোঁ। আৰু বাই বাই পিংকি বা। হাই পিংবা। হাই, আমি ফাৰ্ষ্ট টাইম লগ পাইছোঁ। হাই সমীৰণ দাদা। ভাল ভাল, মোৰ ভাল। আমি লগ পাব গৈ আছোঁ বাবু ভাইয়াক। এয়া হ'ল বাবু ভাইয়া। কি খবৰ বাবু ভাইয়া? হাই। আৰু এইখন চাওক আপোনালোকে, ৱাও দেখা আছোঁ। অ' মাই গড। ये भी कुछ बोलेगी। চলি আছে মানে সকলোৱে আহিছে। তাই বহুতখিনি ইণ্টাৰভিউ টাইপ ল'লে বাৰু। এজন আমাৰ ইণ্টাৰভিউ লৈছে চবৰে। ইয়াতে মানে অকল ফটোশ্বুট আৰু